চোৱা তোমাক পইচা লাগে নাই, তোমাক কাম লাগে নাই, ফেমাছ হৈ বিচাৰা নাই তোমাৰ? সেইটো বিচাৰো। বাছ সেইটো, যদি সেইটো বিচাৰা তেনেহ'লে ইমান প্ৰশ্ন কিয় কৰিছা? যেতিয়া মই তোমাক মাতো তেতিয়া তুমি আহি কিনে মোৰ ৰুমত থাকিবা, মোৰ লগত থাকিবা, চব পাবা, ঠিক আছে? তোমাৰ লাইফ বনি যাব। তোমাৰ লাইফটো ইম্পৰ্টেণ্ট নে কিবা হেৰি, তুমি মোলৈ ফিক্স কৰিব লাগিব, গম পাইছা? মোক খুচ কৰিব লাগিব, কৈছো তোমাক কাম দিম বুলি হা। সেইটো তুমি বেলেগ ছোৱালীৰ লগত কথা নাপাতিবা, গম পাইছা? তুমি মই কৈছো মই তোমাৰ ফ্ৰী হৈ কিনে তোমাক মাতি দিম, মোৰ ৰুমত তুমি আহি যাবা, ঠিক আছে? অকে? কাৰণ মোক এজন পাৰ্চনেল ছেক্ৰেটাৰী এজন লাগে, ঠিক আছে? আৰু তোমাৰ গানৰ গোটেইখিনি তোমাৰ দায়িত্বখিনি মই সমজাই দিম, কেনেকে প্ৰডিউচাৰৰ লগত কথা পাতিব লাগে, কেনেকে সিহঁতক এটেণ্ড কৰিব লাগে। তোমাৰ যেনেকে চোৱা পাৰ্চনেল ছেক্ৰেটাৰী মানে কি, মই তোমাৰ লগত এখন ডায়েৰী থাকিব, থাকিব, সেই থাকিব, গোটেইখিনি মেইনটেইন কৰিবা, শ্বৰ্ট পিন্ধিবা, কেনেকে তোমাক মই অল খিনি মোৰ তোমাৰ মোবাইল ডাইভাৰ্ট কৰি দিম, তাৰপৰা মানে মই য'ত যাম মোলৈ তুমি যাব পাৰিবা, অল এভৰিথিং, অল অভাৰ আছাম, মই য'ত যাওঁ ডে নাইট চব তুমি মোলৈ থাকিবা, পাৰ্চনেল ছেক্ৰেটাৰী, ঠিক আছে? মোৰ কেয়াৰ কৰিবা, যেতিয়া বিচাৰো তুমি মোৰ লগত এনজয় কৰিবা, গম পাইছা? অকে? তাৰ প্ৰডিউচাৰ লগত, কাৰণ ছোৱালী মানুহে যিমান এট্ৰেক্টিভ কথা পাতিব প্ৰডিউচাৰৰ লগত, যিমান হেৰি কৰিব, কামটো আমি সিমানখিনি পাম, ঠিক আছে? ইটছ লাইক এ বিজনেছ। যেনেকে ডিলটো যেনেকে প্ৰডিউচাৰক তুমি যিমান খুচ কৰিব পাৰিবা, যিমান কামত তুমি এট্ৰেক্ট তুমি টানিব লাগিব, ইটছ এ বিজনেছ, হয় নহয়? ইটছ এ বিজনেছ। কাৰণ মই যদি কথা পাতো, প্ৰডিউচাৰ না কৰিব পাৰে, তুমি যদি কথা পাতা হা, বোলে কি তোমাৰ কিবা না কৰিব নোৱাৰা, বিকজ তুমি ছোৱালী হয় নহয়? আৰু ছোৱালীৰ পৰা সদায় এটা বেনিফিট থাকে, ছোৱালীৰ ভিতৰত কোনো ল'ৰাই কোনো মতা মানুহ না নকৰে, নে নহয়? তো যেতিয়া আমি কামটো পাম ডিল কৰি, সেই ডিল পইচাটো তোমাৰ তুমি, ঠিক আছে? তোমাৰ লাইফ বনি যাব। তোমাৰ লাইফটো ইম্পৰ্টেণ্ট নে কিবা হেৰি ইম্পৰ্টেণ্ট? আজি তুমি গুৱাহাটীত আহিছা কিহৰ কাৰণে? তুমি কেৰিয়াৰ বনাবৰ কাৰণে আহিছা, লাইফ বনাবৰ কাৰণে নে নহয়? বাকী তুমি মাখি মাৰিবৰ কাৰণে আহিছা, নে নহয়? এইটোৱে লাগে। তো শুনা, তো তোমাৰ আমি মেছেজ দিছিলো, তুমি ৰিপ্লাই নিদিলা। লেকিন আপোনাৰ কামৰ কিহৰ হৈ আছে আৰু কেনেকুৱা ধৰণৰ কাম? আপুনি মোক ক'লে যে কি ৰাতি আহিবা, ৰুমত থাকিব আৰু লগৰ কেইজনীক নকবা, তেনেকে ক'লে মানে যে কথাটো বুজি নাপালো। তুমি মোৰ সেইটোৱে লাগে, বা সেইটোৱে লাগে। তুমি কামটো পাই আছা আৰু তুমি কামটো পাই যাবা, ডাইৰেক্ট কথাটো। আৰু তোমাৰ ওপৰত চোৱা, তোমাৰ ওপৰত মোৰ অধিকাৰ আছে, মোৰ ওপৰত তোমাৰ অধিকাৰ আছে। আৰু কৈছো তুমি মোক যিমান খুচ কৰিবা তুমি সিমান খুচ হবা, গম পাইছা? আমি যদি এটা ডিল তোমাৰ 10-20,000 আমি ডিলটো পাই যাওঁ, তাৰ পৰা তুমি 4-5,000 তুমি পাই গলা লগালগ, আৰু কি লাগে? সেইটোৱে আমাক লাগে, হয় নহয়? হয় নহয়? থাকা মেলা কি, থাকা মেলা তুমি একদিনতো তুমি যদি 4,000 পাই যোৱা, সেইকাৰণে কাৰণ চোৱা, সেইকাৰণে মই তোমাক কৈছিলো কি তোমাৰ লগৰ ছোৱালী কি কৰে, আৰু আজি লগৰ ছোৱালী যদি মোৰ লগত কণ্টেক্ট কৰে বা হেৰি কৰে, আৰু লগৰ ছোৱালী মোৰ লগত থাকি যাব, তাই কামটো পাই যাব, হয় নহয়? তো তুমি জানো বিচাৰিবা তোমাৰ লগৰ ছোৱালী কামটো পোৱা কাৰণে? সেইটো নিবিচাৰো। এনে আপুনি কিমানমান ছোৱালীক কাম দিছে? মই এতিয়া মিউজিক লাইনে বহুকেইটা ছোৱালী সোমাইছো, এতিয়া বৰ্তমান তাই চিৰিয়েলত গ'ল। কিছুমানৰ মনত আহে, কিছুমানে পাহৰি যায়, বেলেগ ফিল পাই যায়। কিন্তু মই এটা কথা কওঁ, তোমালোকে মোৰ চাথ এৰি দিয়াৰ পিছত নেক্সট মোৰ ওচৰত তুমি নাহিবা ধৰিবৰ কাৰণে। মই আগতে কৈছো, মোৰ লগত থাকিবা, চব পাবা। মোৰ হাত এৰা দিবা, তুমি ভাবিবা কি তাতে পালো আকৌ বেলেগত পাওঁ, নাভাবিবা। কাম ইমান জল্দি পায়, কামৰ কাৰণে মানুহ, তুমি ডিগ্ৰী 12টা লৈ কিনে মানুহ কাম বিচাৰি ফুৰে গুৱাহাটীত, কাম নাপায়। পানী এগিলাছো খুজি খাব লাগে, পানী পৰ্যটক কিনি খাব লাগে ইয়াতে। গুৱাহাটী বুলি কথা ন, চব জাগাতে, চব ঠাইতে। তো কাম বহুত কম আছে, মানুহতকে কাম বহুত কম। মানে যে কাম মানে তোমাৰ 3-4টা কাম আছে, আৰু মানুহ 20-25টা মানুহ। তো 20-25টা মানুহ 3-4টা মানুহ কামত কেনেকে লগত থাকিব লাগিব বুলি যে ক'লে আপুনি? নহয়, যেতিয়া মই তোমাক মাতো তেতিয়া তুমি আহি কিনে মোৰ ৰুমত থাকিবা, সেইটো কথা কৈছো, বুজিলা?
এনে থাকিব নালাগে মোৰ লগত। যেতিয়া আমি ধৰক বাহিৰত যাম, যেতিয়া এয়া পাৰ্টিত হেৰি কৰিম, তেতিয়া তাকে মোৰ ৰুমত আহি গ'লে হ'ল। তুমি গম পাইছা? সেইবিলাকতো কৰাই। সেইটো তুমি আৰু মই ডাৰ্লিং, বেলেগ কোনো নাথাকে তোমাৰ মোৰ মাজত, গম পাইছা? যি হ'ব তোমাৰ মোৰ মাজত হ'ব, গম পাইছা? এটা বেলেগ নাথাকে। সেইটোৱে যি হ'ব শুনা ডাৰ্লিং, তুমি মোক খুচ কৰিবা, ঠিক আছে? ফাৰ্ষ্ট লগ কৰা দিনাখন আমি পুৰা ধুনীয়াকে পাৰ্টি এটা কৰিম, এনজয় কৰিম। তোমাক মই সেইদিনা 5,000 দি দিম, ঠিক আছে? চোৱা, তোমাক পইচা লাগে নাই, তোমাক কাম লাগে নাই, ফেমাছৰ বিচাৰ নাই তোমাৰ? সেইটো বিচাৰো। বাছ সেইটো, যদি সেইটো বিচাৰ তেনেহ'লে ইমান প্ৰশ্ন কিয় কৰিছা? আহিছো মই আপোনাক চিনি নাপাওঁ, দেখা নাই। চোৱা, মই তোমাৰ মেছেজ দেখা পাৰো আৰু বহুত ছোৱালী ৱেটিং লিষ্টত আছে। মই তোমাৰ সেইকাৰণে ভয় কৰিছো, মানে মই তেনেকুৱা কাকো মানে ফিক্স কৰা নাই, ঠিক আছে? মই তেনেকুৱা কাকো ফিক্স কৰা নাই। যদি তুমি যদি য়েছ নোপোৱা তেতিয়াহ'লে বেলেগ ছোৱালী এপইণ্ট কৰি লওঁ। তাই পাই ক'ত কাম, কাৰণ কামৰ ইমান এভেইলেবল নহয় ন, যে পুৰা কাম খোজা লাগিলে কাম পাবা। কিবা তোমাৰ ডিপ্ল'মা থাকিব লাগিব, ডিগ্ৰী থাকিব লাগিব, এজ ৱেল এজ তোমাৰ কিবা এটা এক্সট্ৰা নলেজ থাকিব লাগিব, হেৰি থাকিব লাগিব। তোমাৰ বায়'ডাটা ল'ব, তোমাৰ হেৰি ল'ব, আইডেন্টিটি ল'ব, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, সেইবিলাক ল'ব বা সেইবিলাক বিচাৰে আজিকালি যিকোনো ক্ষেত্ৰত। তুমিও যদি তুমি বুলি কৈছো, যদি তুমিও কাম তোমাক কি বায়'ডাটা এইবিলাক নালাগে নেকি? চোৱা, মই কৈছো তোমাক, মই পাৰ্চনেলি মই তোমাক এইটো কথা কৈছো, পাৰ্চনেলি নট প্ৰফেচনেলি। মই তোমাৰ বায়'ডাটাটো মই কৈছো, তোমাক কৈছো বায়'ডাটাখন তোমাক দিবা, এইটোৱে ফটো তোমাৰ 21 বুলি কৈছিলা। সেনেকুৱা তোমাৰ কোৱালিফিকেশ্যন কিমান তুমি কৈছিলা, কি মেট্ৰিক পঢ়িছিলা নেকি, এনেকে তুমি কৈছিলা। ত' সেনেকুৱাই বস্তুটো। ত' তাকে মই তোমাক সুধিলো, ত' ফেমাছৰ বিচৰা নাই, তুমি কৈছিলা ক'ত বিচাৰো বা সেইটোৱে লাগে। ত' তুমি বাকীনো মোৰ ক'ত এৰি দিয়া। এতিয়া কেতিয়া আহিব লাগে, মোৰ লগত থাকিব লাগে, মই তোমাক কৈ দিম, ঠিক আছে? চোৱা, যি হ'ব তোমাৰ মোৰ মাজত হ'ব, ঠিক আছে? কোনো যাতে গম নাপায়, ঠিক আছে? সেইকাৰণে মই লগৰ ছোৱালীৰ কথাটো সুধিছিলো, কি লগৰ ছোৱালী কেইজনী আছে, তেনেকে 2জনী আছে। সেইকাৰণে সুধিছিলো কি সিহঁতে কি কৰে। সেনেকুৱা কথাটো, আজি যদি সিহঁতে যদি মোক লগ পায় বা যদি হেৰি পাই যায়, ত' সিহঁতে যদি কামটো লৈ লয়, আজিকালিতো চবেইতো ইজনে সিজনৰ কাম কাঢ়ে ন। আজিৰ চিষ্টেমটো তেনেকুৱা, তোমাক ভাল লাগিল মই তোমাক ল'ম, তোমাক ভাল নালাগে বেলেগ ভাল লাগে বেলেগ ল'ম। তুমি মোলৈ ফিক্স কৰিব লাগিব, গম পাইছা? মোক খুচ কৰিব লাগিব, গম পাইছা?